নমস্কাৰ বন্ধু বান্ধৱী সকল দেই মোৰ মানে পৰহি চেক পাইছিলো যে 10,000 টকীয়া লাখপতি বাইদেউ মোৰ মানে নামটো ভুল হৈ আহিলে তাকে এতিয়া ব্লকলৈ যাওঁ কি কৰিব পাৰো কাৰেকচন হয় না নহয় আমাৰ মামিয়ে মই যাম হেৰি ব্লকলৈ গ'লো কিন্তু ব্লকত কি ক'লে জানেনে যে বাইদেউ এগৰাকী ক'লে আৰু যে আপোনালোকে এবাৰ চেকখন বেংকত জমা দি চাওক যদি তাত এফিডেভিট দিলে কিজানি হ'বও পাৰে বুলি ক'ব তেনেকৈ মানে বাইদেউজনীয়ে ক'লে সেইটো কাৰণে এবাৰ মানে বেংকলৈ যাওঁ আৰু এতিয়া মামীকে লগত লৈছোঁ আৰু বেংকলৈ যাম এতিয়া বেংকত গৈ সুধিমগৈ যদি হলটো হ'লে আৰু নহ'লে আকৌ মানে ব্লকত জমা দিবহি দিছে তেতিয়া মানে 15 দিন 1 মাহ লাগিব চাগে আৰু তাহলে চাই দেবা নামটো ভুল আহিছে বেংকলৈ আহিলো দেই বেংকত আহোঁতে বেংকে ক'লে যে ইয়াত একো নহ'ব গতিকে আপোনালোকে তাত বাইদেউহঁতৰ হাতত দিবলৈ দিলে আৰু কাগজ পাতিখিনি আৰু মানে কি ক'ম আৰু কিমান যে বকিছে মানুহবিলাকে 10,000 টকীয়া বাইদেউ চব মানুহে গোটেই বেংক নধৰা হৈ আছে আৰু চবে মানে বকিছে আৰু মানে আজি মানে হাঁহতীয়া পাত্ৰ নিচিনা লাগি গৈছে নিজকে দেই তাকেতো লাগানটো ভাল লাগা নে ইয়াতহে এনেকুৱা আমি আকৌ উভতিলো দেই ঘৰ একো কাম নহ'ল আজি পইচাকেইটা খৰচ ফাইনেলি ঘৰ পালোহি দেই কাম নহ'ল যোৱা আৰু একো